তো গাইজ গুড মৰ্ণিং। তো আজি আছে বিশ্বকৰ্মা পূজা, চবেই গম পোৱাই চাগে, কাৰণ ৰাস্তাটো অলপ বেয়া বাৰু, ৰাস্তাটো পাৰ হৈ কৈ আছোঁ। তো ৰাস্তাটো পাৰ হৈ গ'লোঁ ভালে, মানে আমাৰ এইখনত ৰাস্তাটো মানে অলপ বৰষুণ পৰিলে অলপ বোকা হয়, চ' পাৰ হৈ অলপ প্ৰব্লেম হয়। আৰু একো নাই, পাৰ হৈ আহি গ'লোঁ। তো আজি ভাদ মাহৰ লাষ্ট নে কি নাজানো, কিন্তু আজি বিশ্বকৰ্মা পূজা। আজি বিশ্বকৰ্মা পূজাৰ কিবা বজাৰ অলপ কৰোঁগৈ, বাইক চাইক ধুব লাগিব, কল চল কিনিব লাগিব, মানে প্ৰসাদ চসাদ দিব লাগিবতো। চ' গৈ আছোঁ অলপ বজাৰলৈকে, ৰাতিপুৱা মৰ্ণিং ৱাক। তো বহুত দিনৰ মূৰত মটৰলাইঙত আহিলোঁ। ৰঙাগৰা পালোৱে এতিয়া। জাষ্ট আৰে কথা পাতিয়ে মই ৰঙাগড় পাই যাওঁ, কিমান ফাষ্ট হ'ব লাগিব ভাই। গাড়ী কিন্তু স্পীডত 40-50 এনেকৈ গৈ আছে, মানে এনেকৈ গৈ আছে আৰু। তাৰপিছত হ'লেও এতিয়ালৈকে ঘৰৰ পৰা ইয়ালৈকে 12 কিলোমিটাৰ আহি গ'লোঁ 2-3 মিনিটত। তো গম পাবাই কেনেকুৱা ফাষ্ট। বাকী এতিয়া যাওঁ, এতিয়া বোলা একেবাৰে ডাইৰেক্ট বজাৰত। আৰু এতিয়া ডাইৰেক্ট বজাৰ, চিধা গৈ পেলাই বজাৰ। চব কথা বাদ দিয়া, হেৰি তোমালোকৰ খবৰ চাগে চবৰে ভালেই ন? আৰে ভাল হ'ব, কিয় নহ'বনো। বাকী কৰোণা চলি আছে ভাই, কৰোণা টাইমততো খবৰ ভালেই আছে চবৰে চাগে, চবৰে বিজনেছ চাগে ঠিকেই চলি আছে। মোৰ বেয়া আৰু মই কৈ দিছোঁ, তো বেয়া হ'লে একো নাই, চলি আছে আৰু ঠিক ঠাক। এটা পেট্ৰল পাম্প আছে, তাত ফিউল মানে তেল অলপ ভৰাই লওঁ। ভৰাই লোৱাৰ পিছতহে মানে বাকীখিনি ক'ম আৰু। বাকী পেট্ৰল পাম্পটো পালোঁৱে, ইয়াৰ পিছত গৈ পেলাই ৰাইট চাইডে পেট্ৰল পাম্পটো আছে, ভৰাই লওঁ। পেট্ৰল ভৰাৰ পিছত বাকীখিনি কৈ আছোঁ বাৰু। পেট্ৰল পাম্পত অলপ জাম আছিলে, বহুত জাম, মানে বহুতেই জাম। চ' অলপ লেট হ'ল। চ' এতিয়া পেট্ৰল পাম্পৰ পৰা ওলাই গ'লোঁ, আৰু এতিয়া চিধা যাওঁ দোকানৰ পৰা মালা ল'ম আৰু ফটো। আজি একচুৱেলি ইমান ফালিব নাপায়, ফালাটো বেয়া। আজি বিশ্বকৰ্মা পূজা ন, আজি পূজা কৰিব লাগে, খালি ফালিব চালিব নালাগে। একদম মানে বেয়া, বহুত বেয়া, একদম বহুতেই বেয়া। তো ফাইনেলি দোকান পাই গ'লোঁ, তো দোকানৰ পৰা বস্তু ল'ম গ'লোঁ। তো ফাইনেলি ফুল চুল লোৱা হৈ গ'ল। এতিয়া গাড়ীটোক অলপ ধুৱাওঁগৈ, ধুই কৰি আৰু তাক একদম মালা চালা লগাই আজি দিনটো ৰেষ্ট দিম। আজি বাইক চাইক নচলাওঁ আৰু, আজি কাম নাই আৰু, বাইক চলোৱা কাম নাই। তো আজি দিনটো বাইক চাইক নচলাওঁ, ৰেষ্ট দিম। চ' গাড়ী চাড়ী ধোৱালৈকে আপোনালোকে চাই থাকক, কেনেকুৱা লাগে ভিডিঅ'টো, ভাল লাগিব পিছলৈকে। এতিয়া ডাইৰেক্ট আৰু চিধা ঘৰত দেই, এতিয়া ইয়াত লগ নাপাওঁ আৰু, ডাইৰেক্ট ঘৰত। আজিতো দিনটো ফালিব নাপাওঁ আৰু, চ' এতিয়াই দিং আৰু অলপ। তো আহি পাই গ'লোঁ ঘৰত। এতিয়া বাইক চাইক চব ৰেডি কৰা হৈ গ'ল। তো এতিয়া বাইককেইটা চোৱা, সিফালে বেক চাইডে বাইককেইটা আছে। এতিয়া বাইককেইটা ধুব লাগিব। দুটা গাড়ী ধুওঁতে মিনিমাম বহুত টাইম লাগিব, চ' ভিডিঅ'টো অলপ ফাষ্ট কৰি দিওঁ। বাকী বোকা দেখিছে নাই, এসপ্তাহমান হৈ গ'ল ধোৱাই নাই, কিমান বোকা। তাকে এইটোতো বহুত দিন হ'ল নচলাই বাৰু, কোনো নচলাই, হ'লেও ধুই থৈ দিওঁ আৰু। বাইক ধুবলৈ চব পানী, প্ৰেছাৰ, টেম্পু চব ৰেডি। এতিয়া বাইককেইটা ধুওঁ, বাকী ভিডিঅ'টো চাই থাকা। বহুত ভাগৰ লাগি গ'ল, সেইটো কাৰণে মোৰ সহায়ৰ কাৰণে আহি গ'ল এইজনী। চিনাকিটো পিছত কৰাম বাৰু, বৰ্তমান এওঁ এটা গাড়ী ধোৱা মানুহ। গাড়ী ধুই আছে, দিব লাগিব হাজিৰা চাগে, কিবা হাজিৰা দিব লাগিব নেকি?
হাজিৰাটো দিব লাগিবই বাৰু গাড়ী ধুই আছে যেতিয়া বাকী এতিয়া দুটাই গাড়ী ধুওঁ আৰু দুটা আছে এটা কমপ্লিট হ'ল আৰু অলপ বাকী আছে আৰু এটাটো আছে বাৰু বাকী চাই থাকা ভিডিঅ'টো কাম খতম এতিয়া গাড়ী পূজা পাঠ কৰোঁ পূজা চূজা কৰি আৰু ৰেষ্ট দিওঁ গাড়ী চাই থাকা নামেই নদী নামেই গতি নামেই সৰোবৰ পদুম কলি শ্ৰীমন্ত শংকৰ ও গুৰু শ্ৰীমন্ত পিছফালে ধোৱা ওলাই আছে